এই মাহৰ এটা ঘটনা শাহাদাতে হুসেন রাদিয়াল্লাহু তাআলা আনহু আশুরার দিনত হুসেন রাদিয়াল্লাহু তাআলা আনহুক স্মরণ কৰি যি তাজিয়া উলাই। প্ৰিয় দৰ্শক, মহৰম মাহ হৈছে ইছলামী ক্যালেণ্ডাৰৰ প্ৰথম মাহ। হাদিস শৰীফত এই মাহৰ বহুত ফজিলত বৰ্ণনা কৰা হৈছে। মই এই বিষয়ে যোৱা ভিডিঅ'ত গুৰুত্বপূৰ্ণ আলোচনা কৰিছোঁ। যিসকলে চোৱা নাই ভিডিঅ'টো চাই ল'ব। আজি আলোচনা কৰিম আমালোকৰ সমাজত মহৰমৰ নামত য়ৌমে আশুৰাৰ নামত চলি থকা কিছুমান কুসংস্কাৰৰ বিষয়ে, কিছুমান বিদাত শিৰিকৰ সম্পৰ্কে। সকলোৱে ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰক, যাতে সমাজৰ সহজ সৰল মুছলমানসকলে এই বিদাতসমূহৰ পৰা, শিৰিকসমূহৰ পৰা আঁতৰি থাকিব পাৰে। প্ৰিয় দৰ্শক, মহৰম মাহত পৃথিৱীৰ বহু ঐতিহাসিক ঘটনা সংঘটিত হৈছিল। এই দিনত আল্লাহ তাআলাই তেওঁৰ কুদৰতৰ দ্বাৰা বনি ইছৰাইলৰ বাবে সমুদ্ৰৰ মাজেৰে ৰাস্তা উলিয়াই দিলে আৰু তেওঁলোকক নিৰাপদে পাৰ কৰিলে, আৰু একেই ৰাস্তাৰে ফেৰাউন আৰু তেওঁৰ অনুসৰণকাৰীক সমুদ্ৰত ডুবাই মাৰিলে। কিন্তু পৰিতাপৰ বিষয় যে বহুতে এই দিনৰ গুৰুত্ব প্ৰকাশ কৰিবলৈ গৈ বহু ভিত্তিহীন কথা কৈ থাকে। যেনে এই দিনত হযৰত ইউসুফ আলাইহিস সালাম কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিছিল। হযৰত ইয়াকুব আলাইহিস সালামে চকুৰ জ্যোতি উভতাই পাইছিল। হযৰত ইউনুস আলাইহিস সালামে মাছৰ পেটৰ পৰা মুক্তি লাভ কৰিছিল। হযৰত ইদ্ৰিস আলাইহিস সালামক আকাশত উঠাই নিয়া হৈছিল। আকৌ বহুতে কয় এই দিনতে কিয়ামত সংঘটিত হ'ব। এই সমূহ কথাৰ কোনো ভিত্তি নাই। আকৌ কিছুমানে আশুৰাৰ দিনৰ ৰোজাৰ ফজিলত বৰ্ণনা কৰিবলৈ গৈ কিছুমান নিজে মনে খোজা জাল হাদিস বৰ্ণনা কৰা দেখিবলৈ পোৱা যায়। যেনে তেওঁলোকে কয় আশুৰাৰ দিনা ৰোজা ৰাখিলে 60 বছৰ নফল ৰোজা আৰু 60 বছৰ নফল নামাজ পঢ়াৰ সওয়াব পোৱা যাব। 10,000 শহীদৰ সওয়াব দান কৰা হ'ব। আশুৰাৰ দিনা কোনো মুছলমানক খোৱালে তেওঁ যেন গোটেই দৰিদ্ৰ উম্মতক খোৱালে। ইয়াৰ পিছত এনেকুৱাকৈ বৰ্ণনা কৰে যে ইয়তীমৰ মূৰত হাত বুলাই দিলে সেই ইয়তীমৰ প্ৰত্যেক চুলিৰ বিনিময়ত জান্নাতত তাৰ মৰ্যাদা বৃদ্ধি কৰা হ'ব। এই সকলোবোৰ হৈছে জাল হাদিস। এই বিষয়ে মুফতি ৰিজাউল কৰিম আবৰাৰ সাহেবে তেওঁৰ কিতাবত দলিল সহকাৰে, প্ৰমাণ সহকাৰে উপস্থাপন কৰিছে। এই মাহৰ এটা ঘটনা শাহাদাতে হুসেন ৰাদিয়াল্লাহু তাআলা আনহু। সকলোৱে মানিবলৈ বাধ্য যে এই সুখ উম্মতৰ বাবে সহজ নহয়। কিন্তু নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামে উম্মতক যি শিক্ষা প্ৰদান কৰিছে সেই মতে দিন ইছলামৰ ওপৰত আমি থাকিব লাগিব। নিশ্চয় এই ঘটনাৰ বাবে চকুলো নিগৰি আহিব, হৃদয়ে কান্দিব, কিন্তু আমাৰ মুখেৰে এনে শব্দ প্ৰয়োগ কৰিব নোৱাৰো যিটো আমাৰ প্ৰতিপালকৰ অপ্ৰিয় হয়, যিটোৰ বাবে আল্লাহ তাআলাই আমাৰ ওপৰত নাৰাজ হয়। বৰ্তমান একাংশ মুছলমানে আশুৰাৰ দিনত হুসেন ৰাদিয়াল্লাহু তাআলা আনহুক স্মৰণ কৰি যি তাজিয়া উলাই, মাতম কৰে, সেইটো যদি শৰীয়ত সমৰ্থিত হ'লহেঁতেন অথবা সুখ প্ৰকাশ কৰা যদি জায়েজ থাকিলেহেঁতেন, তেনেহ'লে সাহাবাসকলে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ বিদায়ৰ সুখত নিজৰ কলিজা পৰ্যন্ত ৰক্তাক্ত কৰি পেলোৱাৰ প্ৰমাণ ইছলামৰ ইতিহাসত লিপিবদ্ধ থাকিলেহেঁতেন। কিন্তু তেনেধৰণৰ একো প্ৰমাণ পোৱা নাযায়। তদুপৰি কাৰবালাৰ ঘটনা যেতিয়া ঘটে তেতিয়াও বহুতো সাহাবা জীৱিত আছিল, কিন্তু হুসেন ৰাদিয়াল্লাহু তাআলা আনহুৰ সুখত হাই হুসেন বুলি তাজিয়া মিছিল ওলোৱা নাছিল আৰু নিজৰ শৰীৰ ৰক্তাক্ত কৰাও নাছিল। মহৰমত কাৰবালাৰ যুদ্ধৰ অভিনয় কৰি এদল মানুহে হাই হুসেন ধ্বনিৰে নিজেই নিজৰ বুকুত আঘাত কৰে আৰু হাছান হুসেনৰ সমাধিৰ অনুকৰণত তাজিয়া মিছিল লগত ৰাখে। এইবিলাক কৰা মুঠেও উচিত নহয়। ইয়াৰ দ্বাৰা শৰীয়ত বিৰোধী কামৰ লগতে এক কলংকিত পৰিৱেশৰ সৃষ্টি হয়। ইয়াৰ দ্বাৰা এনেকুৱা হয় যে তাজিয়া মিছিল কৰোঁতে ৰাস্তা বন্ধ কৰি দিয়া হয়, যাৰ কাৰণে সাধাৰণ শ্ৰেণীৰ মানুহৰ অসুবিধা হয়, ৰাস্তাৰে অহা যোৱা কৰা মানুহৰ অসুবিধা হয়, আৰু ইছলামত নিষেধ আছে যে এজনে আনজনক কষ্ট দিয়া। আন এটা হাদিসত ৰাসূল করিম সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে তেওঁলোকৰ লগত আমাৰ কোনো সম্পৰ্ক নাই যিসকলে মুখত মাৰে, কাপোৰ ছিঙে আৰু জাহিলি যুগৰ কথা কয়। সেয়েহে শাহাদাতে হুসেন ৰাদিয়াল্লাহু তাআলা আনহু কেন্দ্ৰ কৰি অনা ইছলামিক কৰ্মত লিপ্ত নোহোৱা
আৰু সকলো ধৰণৰ জাহিলি ৰসম ৰিৱাজৰ পৰা আঁতৰি থকা প্ৰতিজন মুছলমানৰ বাবে কৰ্তব্য। এই মাহৰ কৰণীয় বিষয় হৈছে তওবা, ইস্তিগফাৰ, নফল ৰোজা আৰু অন্যান্য নেক আমলৰ প্ৰতি আগ্ৰহী হোৱা আৰু সকলো কুসংস্কাৰৰ পৰা আঁতৰি কোৰআন হাদিছ মতে চলাই মুছলমানৰ একান্ত প্ৰয়োজন।